Hello friends, good morning and welcome back to my YouTube channel. আৰু happy ৰঙালী বিহু আৰু নতুন নৱবৰ্ষৰ ওলগ জনাইছো। বিহুৰ শুভেচ্ছা যাচিলো to all my subscribers and viewers and friends. ৰাতিপুৱা ওলালো নিজৰ ঘৰত মোৰ গৰু নাই, গতিকে ওচৰৰ নিচাদৰ এজনৰ ঘৰলৈ ৰাতিপুৱাই ওলালো যে গৰুটো গা ধুৱাওগে বুলি। তাকে গৈ আছো। তাৰপিছত নিচাদো ওলাই আহিছে এফালেদি। তাৰপিছত আমি গৈ আছো যে ঘৰৰ পিছফালৰ জানটোত পানী আছে নে নাই চাবলৈ গৈছো, যাতে তাতে গৰুটো আমি গা ধুৱাওঁ। গৈ চাইছো পানী যথেষ্ট পানী আছে জানত। ঘৰৰ পিছফালে সৰু সুৰাকে মানে আপোনাৰ নদীৰ পৰা যিটো এৰাহুতি নিচিনাকে আহে সেনেকুৱা এটা আছে। চাইছো পানী পুৰা আছে, আমি ইয়াতে গাটো ধুৱাম গৰুৰ। যিহেতু আজি গৰু গা ধোৱা বিহু। সেয়ে চাইছো পুৰা আছে, ঠিক আছে, মজা আছে। গৈ আছো আমি গৰু আনিবলৈ। গৰু গা ধোৱাৰ বহুত নিয়ম আছে, আজিহে শিকিছো। ৰবিও আহিলে, ৰবিও সোনকালে তুলিলো আমি এতিয়া প্ৰায় 5টা বজাতে ৰাতিপুৱা। এয়া নিচাদৰ ঘৰ সোমাই গৈছো। পিছফালেদি গৈছো, গৰুটো পিছফালে গঁৰালত আছে। গোহালিত আছে, গঁৰালত নহয়। গঁৰালতো কুকুৰা হাঁহ থাকে, গোহালিত আছে। এইটো হৈ গ'ল গৰু, ইয়াকে গা ধুৱাব লাগিব ন। ই আকৌ ঘৰত নাথাকে, পলাই মেলি আছিলেগে। এইকেইটা আকৌ কয়লা পোৱালি ওলালে 4টা নিচাদৰ হাতত, তাকে দেখাই দিছো। নিচাদৰে গৰু গা ধুৱাবলৈ এইবিলাক লাও খা বেঙেনা খা এইবিলাক চব মানে যো-জা কৰি আছে, চাকি তাকি আৰু কি নিয়ম মানে বহুত বস্তুৱে লাগে। মই আজি এইবিলাক মানে প্ৰথমে দেখিছো বুলিয়ে ক'ব পাৰি। মানে যিহেতু আমাৰ ঘৰত গৰু নাই, এই নিয়মটো আমি নাজানো মানে। আজি মই সেইকাৰণে সোনকালে ওলাই গ'লো যে নিচাদৰ ঘৰতে চাই আহোঁগৈ কেনেকৈ হয়। গৰুটো গা ধোৱা হ'ব। নিচাদৰ ৰেডি কৰি আছে। তাৰপিছত আমি গৈ আছো যে বস্তুখিনি থৈ লওঁগৈ বুলি। নিচাদ নিজে বনালে নেকি? গৈ আছো তাত বস্তুখিনি প্ৰথম থৈ আহিবলৈ। আমাৰ গৰু নাই। নিচাদৰ আৰু ৰবি আহি আছে, বস্তুখিনি লৈ আহিছে। মই ভিডিঅ' কৰি আছো। বিহু বুলি ৰাতিপুৱাই ভিডিঅ'টো দি দিওঁ বুলি ভাবিলো, গৰু গা ধোৱা। এয়া প্ৰথম উলিয়াই লৈছে বস্তুবিলাক তাৰ পৰা। চাকি জ্বলাব লাগিব। গৰু গা ধোৱাৰ বহুত নিয়ম আছে। এনে গৈ গৰুটো নি পানী ঢালি দিলে নহ'ব। এইবিলাক কিমান হেৰি কৰি চাকি তাকি জ্বলাই মেলি গৰু বিহুৰ মানে হেৰি ৰবি আৰু নিচাদৰ পৰা লাগি আছে কামবিলাক। নিচাদৰ যিহেতু ভকতে হয়, নিচাদৰে নিয়ম কানুনবিলাক ধুনীয়াকৈ জানে, ধুনীয়াকৈ পৰিপাটিকৈ একদম ধুনীয়াকৈ লাগিছে। চাই থাকক ভিডিঅ'টো আৰু এনজয় কৰক। নাজানিলে শিকি যাওক। এইফালে এতিয়া গৰু ৰেডি, গৰুৱে এৰাল খুলি লৈছে।
গৰু নুঠিছেই শুবলৈ পায় তাকে গৰু বোলে আকৌ সেইকাৰণে গৰুক গৰু দিলে নামটো। এয়া হ'ল মাখিয়তী পাত। মাখিয়তী পাত গৰুক মাৰি মাৰি যাব লাগিব মাখি চাখি নহ'বলৈ। মাখিয়তী পাত গৰু নাহিছে 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 নাহিছে। এয়া ওলালে গৰু। ওলাই হাগিহে লৈছে। ঠেলি ঠেলি নিবলগীয়া হৈছে নিচাতে গৰু গৰুৱে আৰু নিচাতে নি আছে আমি ভিডিঅ' কৰি গৈ আছো পিছে পিছে। ভিডিঅ'টো যোনে ইমান দখলকৈ চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নন ছাবস্ক্ৰাইবাৰ্ছবিলাকে ভিডিঅ'টো মোৰ বেছি চাই মানে ভিউজ বেছি পাওঁ মানে। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব চেনেলটো। ন'টিফিকেশ্যন অন কৰি দিব ভিডিঅ' পাই থাকিব। সৰু সুৰা চেনেল হয় তথাপিতো চাব। ভাল কৰি যাবলৈ চেষ্টা কৰিছোঁ। এয়া গৰুটো এৰাল দি লৈছে। ইফালে চাকি জ্বলাই লৈছে। চাকি জ্বলাই দিলে। এইয়া গৰু গা ধুৱাব লৈছে। গৰু গা ধুৱাবলৈ পানী যিখনে মাৰে সেইখনক কি কয় এতিয়া আপোনালোকেহে কমেণ্ট কৰি দিব মোক কৈছিলে নিচাটো মই এতিয়া পাহৰি গ'লো মানে। এইয়া গৰু গা ধুৱাইছে দেই গৰু পলাইছে। এইয়া হৈ গ'ল আৰু। এইটো খালি জানো লাও খা বেঙেনা খা এইটো গৰুকো মাৰে মানুহকো মাৰে বুলি। লাও খা বেঙেনা খা ইউটিউব লাভ আছে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বাপেৰে সৰু বাপেৰে সৰু তই বৰ বৰ গৰু ৰবি আকৌ গৰুলে ভয়হে কৰে। সেন দূৰত আছেগে নিচাদৰে তাকে মাৰি দিছে। তুমি মাৰি দিয়া আকৌ গৰুটো। ময়ো অকণমান মাৰি দিলো। এবাৰ ৰবি আকৌ ভয় কৰি মাৰি আছে। প্ৰথম গৰু গা ধুৱাই পাইছে আৰু। একো নহয় মাৰ আকৌ গাত মাৰ একো নহয় মাৰ একো নহয় মাৰ এই নহয় এংগুল মিলে এংগুল মিলে হৈ যাব লগাই থৈ চব গৰু গা ধুৱাই হৈ গ'ল। এতিয়া গৰুটো আমি এৰাল দিবলৈ গৈ আছো আৰু এইখিনি যিখিনি বস্তু এইখিনি মই লৈ পিনি গৈ আছো। মই আপাদক দিলোগে আপাদক হয়। এয়া আমাৰ ঘৰৰ ওচৰ কাকি
এন চাইডৰ গৰুটো এৰাল দি লৈছে। এৰাল দিয়া আৰু বাকী এতিয়া গা চা ধোৱা কি কি কাম বিহুত আৰু আপোনালোকে জানে আৰু। ঠিক আছে, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।